Hi everyone, মই নন্দিনী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু নতুন ব্লগলৈ। আৰু কাইলৈ মোৰ বাৰ্থডে আৰু যিহেতু মই তিতাবৰ আহিলোঁ মা আৰু মই ভণ্টি সো কালিতো ডিব্ৰুগড় আহিলোঁ মই আজি মই ডিব্ৰুগড় যিহেতু কাইলৈ ঘৰত গৈ পাতিব নোৱাৰিম আজি শৰাইখন দিম আঠখিলা নামঘৰত শৰাই এখন দিম তেনেহ'লে ব'লকচোন যাওঁ মোৰ ব্লগটো আৰম্ভ কৰোঁ যিহেতু আঠখিলা নামঘৰ ইয়াৰ ওচৰতে হয় সেইকাৰণে আপোনালোকক ফুৰাই নিম আমি নামঘৰ আহি পালোহি ইয়াৰ চাওক পৰিৱেশটো বহুত ধুনীয়া হয় আহিও সঁচাকৈ বহুত ভাল লাগে আৰু ইয়াৰ দোকান আছে হোটেল আছে ৰেষ্টুৰেণ্ট আছে বহুত আছে আৰু এনেকৈ ইয়ালৈ যাওঁতে যেনিবা এনেকৈ চাৰ্ট এখন পায় তাতে চব লিখি থোৱা আছে আপোনালোকে কিনো মানি চলিব লাগিব মোৰ থাককচোন এয়া এতিয়া কিছুমান মানে বজাৰ কল আপেল তেনেকুৱা ফল মূল বজাৰ কৰিবলৈ আহিছিলোঁ আৰু এতিয়া ভিতৰলৈ সোমাই গৈছোঁ এইখন গেটখন শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুলি লিখি থোৱা আছে চাওক বাটচ এতিয়া ভিতৰলৈ সোমাই গৈছোঁ এয়া হাতী ইফালেতো গেষ্ট হাউচ হয় গেষ্ট হাউচটো খুবেই ধুনীয়া হয় যাম বুলি কৈছিলোঁ বৌ যাম বুলি কৈছিলে কিন্তু যোৱাহে নহ'লে মানে হোটেলত চাহ খালোঁ তেতিয়া মানে পাহৰিয়ে গ'লোঁ তাতে যাব লাগিছিল এতিয়া ভিতৰলৈ গৈ আছোঁ ভিতৰলৈ গ'লে আৰু এখন গেট পায় এইখন শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু এতিয়া ভিতৰলৈ সোমাই গৈছোঁ আপোনালোকে ভাবিছোঁ চাগে চেণ্ডেল পিন্ধি গৈছোঁ চেণ্ডেল আগত নুখুলকালেও সি তাতো খুলকাব পাৰি চ' আগলৈ গৈ আছোঁ সেইকাৰণে এয়া গৈ থাকক চেণ্ডেল খুলিছোঁ হাত ধুই যাব লাগে যদি নুধুৱে তেতিয়া আকৌ কোনো কথা নাই হ'লেও ধুই যোৱাটো ভাল এইখিনিতে চেণ্ডেল খুলকাবলৈ দিয়ে অকণমান মই যে ৰৈ আছোঁ তাত খুলকালেও হ'ব মই তাতে খুলকালোঁ যিহেতু কেমেৰা মায়ে ধৰি আছে মায়ে আগলৈ গৈ আছে আৰু মই পিছলৈ থাকি আহিলোঁ এয়া নামঘৰ ইয়াত চাওক বহুত ধুনীয়া হয় পৰিৱেশটো বহুতে ভাল হয় মই কৈছোৱে আৰু ওপৰলৈ চাওক আৰু এয়া শৰাই ডাঙৰ শৰাই এয়া নামঘৰ এই শৰাই দুখন আছে এখন এইফালে আছে আৰু এখন ইফালে আছে এতিয়া আকৌ প্ৰসাদ আনিবলৈ যাওঁ এতিয়া সেৱা কৰিবলৈ যাওঁ আৰু তেল দিবলৈও যাওঁ যিহেতু নামঘৰলৈ গৈ আছোঁ তেতিয়া কথা ক'বলৈ অকণমান দিগদাৰ হয় বেয়া লাগে অকণমান আৰু এতিয়া গৈ আছোঁ কৃষ্ণ কৰি লৈছোঁ এয়া ভিতৰলৈ গ'লে এনেকুৱা পৰিৱেশ পাব ইয়াত সেৱা নকৰোঁ মই পাহৰি গৈছিলোঁ সেৱা ইয়াত নকৰে ইয়াতো কৰিব পাৰি একো নহয় আমি মানে নামঘৰত কৰিমগৈ শৰাই আৰু খৰচ দান পাত্ৰত ইয়াত আছে মই অকণমান দেখুৱাই দিলোঁ এতিয়া ভিতৰলৈ গৈ আছোঁ ভিতৰত এনেকৈ কিছুমান নিয়ম মানি চলিব লাগে সেয়া লিখি থোৱা আছে আপোনালোকে আহিব দেই মানে আমাৰ মাহীহঁতৰ ঘৰৰ একেবাৰে ওচৰতে আছে আমাৰ মাহীহঁতৰ ঘৰ তিতাবৰ বৰহোলা একেবাৰে ওচৰত
মাহীহঁতৰ ঘৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰ মানহে হ'ব। এতিয়া গৈ আছোঁ, গৈ থাকক। পাহৰি গৈছিলোঁ। ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া হয়, মই কৈছোঁৱে আহি বহুত ভাল লাগিছে আৰু বহুত ধুনীয়াও হয়। এতিয়া তালৈ গৈছোঁ আৰু এয়া মায়ে চাকিত সেনেকৈ তেল দিছে। চাকি লগালেও হয়, কিন্তু বৌয়ে মাক ক'লে যে এনেকৈ দিলেও হয় বা চাকি জ্বলালেও হয়, কিন্তু মায়ে ক'লে যে এনেকৈ মানে চাকি দিওঁ। এনেকেই চাকিও আছিলে, অকণমান তল হৈ থাকিলে দেই কেমেৰাটো, বেয়া নাপাব দেই, হ'লেও অকণমান দেখিলে। এতিয়া দিছেহে। আৰু এয়া নামঘৰ দিয়া যাওঁ, মই অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। আৰু এয়া মই, ভণ্টি, বেলেগ মানে ছোৱালীজনী, ইটোলৈকে সিটোলৈকে তেনেকৈ কৈ থাকোঁতে যায় তাই। এতিয়া বাহিৰলৈ যাওঁ। এতিয়া ইফালৰ শৰাইখন এইখন মই যে কৈছিলোঁ, ইফালৰ শৰাইখনৰ অকণমান মানে তাৰপিছতে দেখিব এটা ডাঙৰ পুখুৰী দেখিছে। এইটো চুইমিং পুলৰ গতে হয়, দেখিছে নাই, পুল গোটেইটো। আৰু সেয়া কৃষ্ণ, আৰু ইয়াত কাছৰ আছে, কিন্তু ঘৰৰ পৰা শুনিছোঁ যে তাত হেনো বিস্কুট যেতিয়া দিয়ে তেতিয়াহ'লে কাছৰ বিহু উঠি আহে। আৰু আমি গম নাপাইছিলোঁ যিহেতু, এতিয়া ফটো মাৰিলোঁ। এয়া বিচলাৰী বটল এণ্ড প্ৰসাদ লৈ উভতিছোঁ ঘৰলৈ। কালি দেখিলে নিশ্চয় আমি যোৱা য'লৈ গৈছিলে সেয়া দেখিলে। আজি 7 ফেব্ৰুৱাৰী হয়। টুডে মাই বাৰ্থডে, বাৰ্থডে স্পেচিয়েল নাই। এইবছৰ ইমান ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিছিলোঁ। চেলিব্ৰেশ্যন ইমান নাই। মই মাক কৈছোঁ যে সৰু সুৰাকৈ কেক এটাকে বনোৱা, কেককে বনাব, বেলেগ একো নাই। মোক গিফ্ট আছে, মোক লাগিব তলৰ এই পেটি, অৰ্টিষ্টেল হ'লেও হৈ যাব, সেই পেটি মোক নাই দিব। স্কেচ পেন, ৱাটাৰ কালাৰটো চব আছে মোৰ ওচৰত, সেইকেইটাহে নাই। এতিয়া আমাৰ মাহীহঁতৰ 3খন বাগান দেখুৱাম। তো বলক যাওঁ। এয়া আমাৰ মাহীয়ে বনাইছিলে, এইটো স্পঞ্জৰ হয়। এতিয়া প্ৰথমতে আমি চাহ বাগানলৈ যাম। বাগান যাবলৈ বেছি দূৰ নহয়। এয়া মাহীহঁতৰ ঘৰ তিতাবৰত হয়, এখন দেখিছে অৰেঞ্জ কালাৰখন। আমি গৈ আছোঁ। গুডু আহা। বাগান 3খন আছে, আৰু বাগান মানে কি হৈছে, 3খনৰ এখন মই দেখুৱাব নোৱাৰিম, কাৰণ সেইখন বহুত দূৰত আছে, মানে হাবিৰ মাজত আছে। আৰু এতিয়া মই যোনখন পাৰোঁ সেইখনকে দেখুৱাম। প্ৰথমতে আমি ছটৰ ওপৰলৈ যাম, তাৰ পৰা অকণমান দেখুৱাম যোনখন মই পাৰোঁ। এইখন যাবলৈ মজা একেবাৰে। সেইখন চাওঁ বাগান, সেইখন বাগান, আৰু ওপৰখন ইমান ধুনীয়া। গুটি ফালে নাযাবা, এখনি হাবিৰ মাজত আছে। তাত আছে, এইখন আমাৰ মাহীহঁতৰ বাগান। এইখন প্ৰথমখন হয়, দ্বিতীয় আৰু তৃতীয়
দ্বিতীয়খন দেখুৱাব নোৱাৰিম কাৰণ সেইখন দূৰত আছে যিহেতু মই কৈছোৱে আৰু এইখন চাওক তালৈকে আছে বহুত ধুনীয়া হয় ন মই কালি ভিতৰলৈ সোমায়ো গৈছিলোঁ এয়া চাওক এতিয়া মাহীৰহঁতৰ কুকুৰটো দেখুৱাম দুষ্ট হয় সি বহুত দুষ্ট হয় এখন মাহীহঁতৰ ট্ৰেক্টৰ car and power tiller সকলো এখন ধান মৰাই হয় এইখন যা কুকুৰটোৰ ওচৰলৈ যাম আই দুন্দুনু কি হ'ল চৰদমাৰ আৰু খন বাগান এইখন এইখন নহয় বাৰু দেই এইটো মাহীহঁতৰে হয় আৰু বহুত দূৰলৈকে আছে সকলো বহুত দূৰলৈকে আছে সেইখন বাগানটো এইখিনিৰ পৰা হয় বহুত দূৰলৈকে আছে আৰু মই এনেকুৱা লাগিছে যে মই বহুত দূৰতে আছোঁ বহুত দূৰলৈকে আছে এইখন বাগান গম পাইছেনে বহুত ধুনীয়া হয় ন দ্বিতীয় বাগানখনতো আৰু মজা আছিলে কিন্তু দেখুৱাব নোৱাৰিলোঁ আই এম so sorry এইখন মাহীহঁতৰ শাক পাচলি আছে হোৱা ধান পানী লিক কৰিছে কালি তাত পঢ়ি আছিলোঁ তাত পানী ভৰিকেইটা তাত মানে পানীত আছিলে কালি বহুত মজা লাগিছিলে গুডু নাছিলে ককা মই আছিলোঁ ককাই কাম কৰিছিলে আৰু মই তাত আৰামত পানীৰ লগত মানে খেলি আছোঁ মজা লাগিলে ভণ্টি যদি নাথাকে মই এতিয়া ভাল পাওঁ মই চব কাম কৰিব পাৰোঁ এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া গৈ আছোঁ ভিতৰলৈ যেতিয়া বহুত বেয়া লাগি আছিলে কিন্তু আকৌ আহিম বহাগত কিন্তু কুকুৰটোৱে দুখ লগাই দুখো লাগিছে কাৰণে নাগালেণ্ডৰ পৰা অনা হয় কুকুৰটো বাই বাই দি যামগৈ আৰু এতিয়া ঘৰলৈ যাওঁগৈ ঘৰলৈ বুলি বাছত উঠিবলৈ আহিলোঁ এতিয়া অকণমান ভিডিঅ' কৰি দিছিলোঁ এয়া চাই লওক আপোনালোকে এতিয়া মই কেক বনাই আছোঁ এতিয়া অকণমান
হৈছেগে দেখাত হৈছেগে যোৰহাটৰ পৰা আহি পালোহি বহুত ভাগৰ লাগিছে আৰু আজি বাৰ্থডেত কি গোটাইছে সেয়া মই দেখুৱাম বাৰু মাহঁতৰ বহুত ভাগৰ লাগিছে হলেও মায়ে মোক এনেকৈ অকণ নিয়ম কৰিছে মোৰ লগৰকেইটাকে মাতি আনিছোঁ আৰু বলক যাওঁ আজিনো কিনো গোটাইছে সেয়াও দেখো এয়া এইটো এটা বাৰ্থডে কেক হয় এয়া মিঠাই ৰসগোল্লা আৰু এয়া পায়স ইয়াত দেখুৱাতকৈ অকণ কালাৰটো ইয়াত বেলেগ আহিছে মই ফ্লাছটো অফ কৰি পেলাই ধুনীয়াকৈ দেখুৱাই দিওঁ এইটো চিম্পল কেকে হয় কেনেকুৱা লাগিছে মোক জনাব আজি আমাৰ কুকি বাৰ্থডে কুকি কেনেকুৱা লাগিছে কোৱা বহুত ধুনীয়া লাগিছে আজি কেইবছৰ হ'ল কুকি মোক খোৱা অকণমান ভাল হৈছে নে বেয়া হ'ব পাম হ'ল নি এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো কেনেকুৱা মজা ন কেকটো কেকটো কিন্তু আমাৰ কুকিয়ে বনাইছে দেই বহুত টেষ্টি বনাইছে না কুকি কেনেকুৱা লাগিছে পটো কেনেকুৱা লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে গুড সব বাৰ্থডে গাৰ্ল বাৰ্থডে খতম হ'ব লৈছে আমি কি খামগে এতিয়া কাকুন কোৱা নাজানো কি খোৱাবা বাৰ্থডে গাৰ্লে বাৰ্থডে গাৰ্ল কি খোৱাবা পায়স নি ব'লা যাওঁ এয়া মোৰ গিফ্ট যিটো সৰুকৈ পাতিছোঁ এয়া এইটো গিফ্ট কোনে দিছে গুটু কোৱা মই দিছো এইটো কাকুৰে দিছে এইটা কুকি বাই বয় আৰু এইটো কোনে দিছে লুনাবা দিছে হাই গাইজ ক্ৰীম লাগি আছে নি মোৰ আঠালে কি হ'ল চিল শ্বেল চিলটোকে ভালকৈ ফুটে এটা বনাই নেব মেংগো জুচ হয় খাইছোঁ খাই বহুত ভাল পাওঁ কাইলৈ আমাৰ স্কুল আছে স্কুল যাম হয় নহয় হয় তাত স্লাইডিং কৰিব লাগিব খেলিব লাগিব খাই লওঁ এতিয়া ভাত খাম আৰু আজি মোৰ জন্মদিনত ৰাতিৰ খানাটোনো কিনো আছে সেয়া মই দেখুৱাম চিম্পল হয় বেছি ইমান বস্তু নাই হ'লেও ভাগৰো লাগিছে নহয় জানো দেখুৱাম ব'লক কিনো আছে আজি মই আপোনালোকক দেখুৱাম এয়া বেঙেনা আৰু পেটুৰ ভাজি এয়া মাছ এয়া মাংস পানী আৰু ভাত এয়াই চিম্পলে হয়